লাগে বোলে।
নাম কিবা ৰখেৰ নিদে তোমাৰ কিবা বিনে নাহিকে সিদ্ধি বিলে কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগ বিহু ৰঙালী আজি ৰঙালী বিহু উপলক্ষ কৰি যুৱক যুৱতী আৰু কণ কণ ভাইটি ভণ্টিসকলে ইয়াতে হেৰি কিবা কয় যুৱক সংঘৰ বাকৰিত যি প্ৰদৰ্শনী দেখুৱালে এই প্ৰদৰ্শনীতে আপোনালোকৰ যি অভিষ্ট যি মনৰ কল্পনা সৎ চিন্তা সৎ পন্থা আকাংক্ষা প্ৰভু ভগৱন্তে ফলৱতী কৰাব লাগে আৰু যিসকল গৃহই ইয়াত যি অৰিহণা চাহ তামোল আগবঢ়াইছে তেওঁসকল যি অভিষ্ট যি মনৰ কল্পনা সৎ চিন্তা সৎ পন্থা প্ৰভু ভগৱন্তে ফলৱতী কৰায় গৃহৰ আটাইকেইটা পানীকে নিৰাপদে ৰাখি কুশল ৰাখিব লাগে কোনোবা এখিনি যদি অপায় মংগল আছে অপায় মংগল দূৰ কৰি সুমংগল প্ৰকাশ কৰিব লাগে কালৰ দুখ গ্ৰহৰ দুখ দৈৱ দুখ সকলোবোৰ নিলগতে দূৰ কৰি অগ্নি ভয় সৰ্প ভয় পানীৰ ভয় বজ্ৰৰ ভয় সকলো বিদুৰতে দূৰ কৰি তেওঁৰ অভয় চৰণৰ ঠাই দি তোমাকে হেৰণ পোষণ কৰিবলৈ শক্তি দিব লাগে আৰু বৰবিল গাঁৱৰ যি অভাৱ অনাটন আৰু যি বৰবিল গাঁৱৰ মানে ৰোগ ব্যাধি আছে সকলোবোৰ মাৰি মৰক দূৰ কৰি সকলোৱে ভকত বৈষ্ণৱ আইগুবিৰ একত্ৰিত হৈ এই কৰ্মভাগ কৰি থাকিবলৈ শক্তি দি ভক্তিপ্ৰাপ্ত কৰি অভয় চৰণৰ ঠাইটো বহুদিন বহুকাল ৰক্ষা কৰি কৃপা কৰিব লাগে হৰি ৰাম সেৱকসকলৰ মনোবাঞ্ছা পূৰণ কৃষ্ণ